বনাবলৈ একো নাই পাচলি কেইটামান এই পথাৰ চথাৰ বিচাৰিছা আজিকালি ইমান মানিমুনি লাগি আছে মানিমুনি হৈ আছে কোপা কচু ঢেকীয়া অভগন নিজৰ বাৰীখনতে অভগন আছে আকৌ কি খাওঁ আপুনি বিচাৰিব নোৱাৰে দেখা নাই মোৰ ভৰিখন এই কাটিলে মাছ পাব যাওঁতে আপুনি কেতিয়া মাছ পাব গৈছিলে এই তই এইদিনাখন এনে মাছ খালি তই মানে নাখাৱ মানুহজনেহে আনি দিছিলে ময়ো পাবলৈ কৈছিলো নহয় আপুনি একে পিলপিলি আহিব লাগে আজি একে লিপষ্টিকো লগাই চাওঁ বা আজি লিপষ্টিকো লগাই আহিছে ভাল লাগিছে ক'বলৈ আহিছে একেবাৰে আজিকালি বুঢ়ী মানুহেও ষ্টাইল কৰে নহয় আকৌ তোৰ হিংসা লাগিছে মানে কিয় এই গুখোপা কিয় লগাই আছ মই লগামে আকৌ পইচাই নাই বোপাই কচোন যা তই মই মাছকে খুৱাম যা আজি মই মাছ জাকৈ লৈ যাম যা কলৈকো নাযাবি দেই মই খাকেৰা মিছনকে আপুনি জাকৈটো বাওকে যাওক মই আজি তই চাফা হৈ থকা দেখি তোৰ মানে মোৰ হিংসা লাগিছে তোৰ ক হিংসা দেখিলে কি ঘৰতে বনাবলৈ একো নাই মোৰ মানে মিলমিলিয়া হৈ থাকিলে তাই মানে হিংসা লাগে মানে শান্তিয়ে বহিবলৈ নিদিয়ে মোক তাই শান্তিয়ে আপুনি দিনৰ ৰাতিপুৱা বহিয়ে থাকেচোন ঘৰত মই আজি এনে ভিতৰ ৰুমটো মুচিলো কেতিয়া মুচিলে আপুনি কওকচোন ভিতৰ ৰুমটো তইতো মোৰ খোৱা ৰুমটোও নাখাও নুমুচো নালাগে যাওঁ এ বোৱাৰীজনী মানে শান্তি নাই মোক মাছ জাকৈখন বাব যাব দিছে মই আজি যে ষ্টাইল কৰি থকা দেখিলে তাই হয় দে জাকৈখনকে বানো তাই মোকেই কৈ থাকে অনবৰতে মোকেই প্ৰেছাৰটো দি থাকে এইজনীয়ে জাকৈখন ক'ত আছে চাই আহোঁ ৰ তাই আজি মই মিলমিলীয়া হৈ থকা দেখি তাই হিংসাই লাগিলে মোৰ বোৱাৰীজনীয়ে মোক বেয়াই পায় নেকি এই জাকৈখন খালৈখন কোনে আনিছিলে বোৱাৰী বিমলাই আনিছিলে বাসন্তী ঘৰ বা বিমলাই কেনেকে নিব পালেহি মোক নোকোৱাকে লৈ গৈছে কি কম তই সুধিব লাগে বুলি জাননে জানা আৰু তই এইখিনিত নথবি ভিতৰত থবি মাছৰ বস্তু মোৰ মাছ খাৱ তাৰ ওপৰত আকৌ মাছ খাৱ তই মাছ খাৱ মই আজি মাছ হ'ব নাযাওঁ কিয় নাযাব আকৌ খালী ভাত খাম নেকি কিবা তই তেনেহ'লে কচু বিচাৰ কৰ মই মাছকেইটা বাৰু বায়ে নিম বাৰু পাওঁ নে নাপাওঁ বাৰু মোৰ বেয়া কৰিলে মই ভাল অকণ কৰি লওঁ তই লৈ যা মোৰ সন্মান আছে আকৌ সোনকালে আহিবি আকৌ বাটে পথে কাৰোবাক লগ কৰি নাথাকিবি তই আজিকালি বহুত মিলমিলীয়া হৈ থকা হৈছ বৰ মিলমিলীয়া হৈ থাক আজিকালি তই এতিয়ালৈকে দুটা পোৱালি জন্ম দিলো কচু কেইটালৈকে বিচাৰিব নাজানো ভাল বিপাঙত পেলালে বুঢ়ীজনীয়ে মোক আজি মোৰ জান খাব মই এইটো ভাল কৰি লৈছো তই যদি কাৰোবাক দিয় নহয় এই বাসন্তী বস্তু কাৰোবাক দিলে তোক মই পিচ কৰিম বাপেৰ ঘৰত থৈ আহিম চিনি পোৱা নাই তই দিবি আজি এবাৰ মই কাপোৰযোৰকে সদায় লম গৰ এইজনী বকি দেখিও লাভ নাই ক'ত থলো মই জাকৈ বাব যোৱা কাপোৰযোৰটো পিন্ধি ললো ঐ তই এই কলপ এখনৰ গতি কৰি থৈ দিছনে অৱস্থা নাইকিয়া কৰি থৈ দিছে বুঢ়ীজনী নাইকিয়া হ'লে এইজনীয়ে খাব কি খাব তাই জকাইখন বাই আনোগৈ তই তোক মই খুৱাম মই তাক ঘটিবহে জানিবি জাকৈখন মানে এই খালৈডাল মানে ইয়াতো নৰখা হৈ গৈছে এইজনীৰ পৰা শান্তি নাই এই বাসন্তী বস্তু আজিৰ পৰা যদি দিয়ে আৰু তাইক মই ঠেকেনীয়া ঘৰ পোৱামগৈ তাই মোক চিনি পোৱা নাই বাসন্তী বস্তু কাক দিব আহিছে তাই Ini kok
তাকে কি হয় ঠিক নাই এখন আজি ভাল হ'ব এখন যুদ্ধ আজি ঘৰত ৰ'ব জাকৈ বোলে গৈছে মাছ পায়ে নে নাপায় কি হয় বা এই ঘৰলৈ যোৱা কথা কৈছোঁ মই কিন্তু যাবলৈ দিয়ে নে নিদিয়ে বুঢ়ীজনীয়ে কেনেকুৱা ধৰণৰ কচু বিচাৰিম কোলা নে বগা বিচাৰিম সেই মইতো কচু খায়ো বেয়া পাওঁ আৰু এইবিলাক বিচাৰিবও লাগিব তহঁতেও নিশিকালি মোক হ'ব দে বাৰু বিচাৰি থওঁ কি হয় নাজানো এখন আজি ভাল হ'ব এখন ঘৰত বুঢ়ীৰ লগত ৰাখোঁ আহিছে হ'বলৈ বুঢ়ী যাওঁ দে ময়ো যুদ্ধ লাগিবহি নহ'লে তই কাৰ লগত কথা পাতি আছ সন্দেহ কৰি থাকে এনেও হ'ব দে চিনি নাপাওঁ চিনি নাপাওঁ গলি নে এনেও মই মাছ এটা আজি পোৱা নাই মোৰ খং উঠি আছে মোৰ জাকৈখনে মাছ এটা উঠালে ঐ দেখা যাচোন তই ডাঙৰ জল কৰি টানি নিয়াত যায় তোৰ তহঁতে গম পোৱা নাই মাছ খুৱাম তহঁতক আজি মই ধৰি মাছ এটাও নাপালো নহয় উঠাই নাই মাছ কি হ'ব যামগৈ দে বহুত সময় হ'ল বোৱাৰীজনীয়ে চাগে ভাবি আছে খাম বনাম মাছ এটা উঠা নাই মুখখন লাও পাত কচু পাত হওঁতে হওঁতে মই এইবিলাক মানে ভাবি ভাবি মোৰ জকাইখনতে মাছ নুঠে আজি কি হ'ব মোৰ আজি ষ্টাইল মই অকণমান চাফা হৈ থাকিম এটাও মাছ নাপালোঁ বোৱাৰীয়ে মোক ভাত খুৱাব আজি মোৰ বোৱাৰীয়ে মোক ভাত খুৱাব মাছত এটাও নাপালোঁ আহত দেখিছ আইতাকৰ মূৰটো খাই বোলে ঐ তোক মায়ে শিক্ষা দিছে মাছ এটাও নাপালো আজি কিয় আজি কি ভাত খাব আপুনি তই যে কচুকেইডাল বিচাৰি থৈ দিছ তাৰে আঞ্জা অকণ বনা যাওক আপুনি সেইকাৰণ কি সিজাই গৰু দানা নিচিনাকৈ খাওকগৈ সিজাই অকলে ভাত চাত মই নবনাওঁ মোৰটোকে খাবলৈ মাকে কৈছে বোলে হেৰি গৰু দানা নিচিনা সিহঁতৰ ব্যৱহাৰবিলাক দিনৰ দিনে বেয়া হৈ গৈ আছে নবনাওঁ মই ভাত চাত আজি মই এনেকৈ থাকিম নবনাওঁ বনা আপুনিকে বনাই সেইগাল খাওকগৈ যাওক সিজাই সেইগাল মই খাম আমি এনেও নাখাওঁ লঘোণে থাকিম ন পিতাই আজি আছে নহয় আলুকে পু নাখাওঁ আলু চালু সদায় আলু পিটিকা ভাত খাই থাকিল নেকি কিয় আলু নাখাওঁ কিয় খাওঁ আকৌ সদায় খাব পাৰিছিলি কিয় নাই পোৱা তাতকৈ দুগুণ পাইছোঁ যাওক এই যদি মুখখন লাও পাত কচুপাত আছে দিনক দিনে মই মানুহৰ আগত কওঁ মোৰ বোৱাৰীজনী ভাল এই বোৱাৰীজনী চোন দিনক দিনে মুখখন চোকা হৈ আহি আছে বোৱাৰী কি কচু বিচাৰিলি লৈ আছোন তই কচুকেইডাল লৈ হেই মই কচু বিচাৰিব নোৱাৰিলোঁ যাওক একো কচু চিনিয়ে নাপাওঁ আকৌ তোক মায়ে নিশিকালে কচু নিশিকালে আকৌ আপুনি মাছতে কিয় ধৰিব নোৱাৰিলে মাছতে আনিব নোৱাৰিলে কিয় মই গম পালোঁ আজি আপুনি মাছ আপোনাৰ আজি জাকৈখনকে ভাঙিলে বাসন্তী গাঁৱৰ মানুহে একো কৰিব নোৱাৰে তই বাসন্তী জকাই খুলিবি তোৰ মোৰ ভাঙি দিম মোৰ মানে শান্তি নাইকিয়া হৈছে মই আজি ঘৰলৈ যামগৈ তই একেবাৰে যাবি যামগৈ নাহোঁ আৰু নাহিবি তই নাহোঁ আৰু যাম নাহিবি তই এই বুচিনৰ ওপৰত শান্তি নাইকিয়া খালি নাহোঁ আৰু যাওক আৰু নাহিলে নাই যা তই পৰিয়ালৰে বুদ্ধি কৰি আহিলি মোৰ ল'ৰাটো তেজ খালিহি তই
তেজ খাবলৈকে আহিছিলোঁ দিয়ক মই তই তেজ খালি মোৰ তেজ চুহিছ তই দুটাকে পোৱালি তুলি ললি এতিয়া মই খুৱাব লগা হৈছে মই আজি মাছ নিজে নানো বুলিয়ে নাই না হয়নে আপুনি নকয় কিয় মাছ নাপালোঁ বুলি এটাও ক'ব আহিছে আপুনি সেইবুলি নক'ব সুস্মিতা এণ্ড প্ৰিয়া চিষ্টাৰ নিউ আছাম ষ্টৰী আন এটা ভিডিঅ'লৈ সুস্মিতা এণ্ড প্ৰিয়াই সকলোকে স্বাগতম জনাইছে এই ভিডিঅ'টোত যাতে আমাক সকলোৱে মৰম দিয়ে আমি ভিডিঅ'বিলাক কৰাও বহুত দিন হোৱা নাই চ' আমাক চবেই যাতে মৰম দিয়ে আৰু আগলৈকে এনেকৈ বনাই যাব পাৰোঁ আশীৰ্বাদ দিব এনেকৈ যাতে ভালকৈ আকৌ আমি বনাব পাৰোঁ এইখিনিয়ে মই প্ৰিয়া আৰু এয়া সুস্মিতা মোৰ বা আমি দুজনী বাই ভনী চ' বাই বাই বাই